নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা কেইটিমান সাঁথৰ আগবঢ়াইছোঁ। আশা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব। এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। কোৱাচোন বাৰু সেইটোনো কি? উত্তৰটো হ'ব ঢেঁকী। মাটিৰ তলৰ বগা বুঢ়ী সাজ পিন্ধে কুৰি কুৰি। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব নহৰু। ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে? কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব নাও। দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২ জোপা কলগছ, এখন হেপাত। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব জিভা। এডাল খেৰে ঘৰটো বেঢ়ে। কোৱাচোন বাৰু উত্তৰটো? উত্তৰটো হ'ব চাকি। আহোঁতে খুলিহে তৃপ্তি পাই, যাওঁতে মাৰি বাৰে বাৰে চাই। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব তলা চাবি। ওপৰত ছাতি, তলত গুটি, তাক খাই আহিন কাটি। উত্তৰটো হ'ব কচু। পাত আছে ডাল নাই, কথা আছে মাত নাই। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব কিতাপ। কাণত ধৰি নাকত বহে। উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হ'ব বিট চকু, যাক আমি চশমা বুলি কওঁ। এটা মাছৰ দুখন ফিছা, বুৰ মাৰিলেই সকলো মিছা। কি হ'ব বাৰু উত্তৰটো? উত্তৰটো হ'ব নাও। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, ইটো কি নীলাজৰ সঁচ। কোৱাচোন কি উত্তৰটো? উত্তৰটো হ'ব আনাৰস। ডেকা কালত আকাশ বোৱা, বুঢ়া কালত তলমুৱা। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? উত্তৰটো হ'ব বাঁহ। ৰঙাকৈ বামুন্তি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? উত্তৰটো হ'ব আমৰলি পৰুৱা। দিনে ৰাতিয়ে ঘূৰি থাকে, চাবি নিদিলে ভাগৰি পৰে। কি হ'ব বাৰু উত্তৰটো? ইয়াৰ উত্তৰ হ'ব ঘড়ী। তুলা হেন ভাহে, শিল হেন তল পৰে। কোৱাচোন বাৰু সেইটোনো কি বস্তু? ইয়াৰ উত্তৰটো হ'ব ভেকুলী। ওপৰৰ পৰা পৰিল ধুম, ধুমে বোলে মোৰ গাটো হুম। কোৱাচোন বাৰু উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰ হ'ব বেল। কাৰাক কুৰুক কৰে, হেণ্ডশ্বেক কৰিলে বমি কৰে। কোৱাচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব দমকল। হাবিত কাহে ওলাই নাহে। কোৱাচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব কুঠাৰ। একঠেঙীয়া বগলী, নিতৌ নাচে গধূলি। কোৱাচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব বিচনী। আগটিতে গুৰি মৌ কি কৰিছা ভাবলি বৌ। ইয়াৰ উত্তৰটো কোৱাচোন কি হ'ব বাৰু? উত্তৰটো হ'ব কুঁহিয়াৰ। বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, একঘোচা মাৰি দিলে উঠে জ্বলি পকি। কোৱাচোন বাৰু ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব দিয়া চলাই, জুইশলা। এডাল মাৰলি, দুখন ছাল, নবন্ধাকৈ আছে সৰ্বতিকাল। ইয়াৰ উত্তৰটো হ'ব কলপাত। এডাল ইকৰা ঘন ঘন গাঁঠি, সাগৰতে পেলালে ময়ূৰ যেন পাখি।
ইয়াৰ উত্তৰটি হ'ব জাল। আয়ৈ দেহি জহৰ মহৰ কি পোহৰ টিকাত পোহৰ। ইয়াৰ উত্তৰটি হ'ব জোনাকী পৰুৱা। ৰজা ঘৰৰ কাকবাহ তাতে চৰে ৰাজহাঁহ। ৰাজহাঁহে কণী পাৰে কোনে কিমান গণিব পাৰে। ইয়াৰ উত্তৰটি হ'ব আকাশৰ তৰাবোৰ। কি পানী খাব নোৱাৰি। ইয়াৰ উত্তৰটি হ'ব চকু পানী খাব নোৱাৰি। কি পাতৰ আগ নাই। ইয়াৰ উত্তৰটি হ'ব তিন পাত। ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই। কোৱাচোন কোৱা উত্তৰটি কি হ'ব? উত্তৰটি হ'ব ৰেডিঅ'। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। কোৱাচোন ইয়াৰ উত্তৰটি কি হ'ব? ইয়াৰ উত্তৰটি হ'ব মানচিত্ৰ। হাতীৰ দাঁত কদমৰ পাত, ক'ব নোৱাৰিলে জানিম গোলামৰ জাত। উত্তৰটি ক'ব পাৰিবানে তোমালোকে? ইয়াৰ উত্তৰটি হ'ব বেঙেনা গছৰ পাত আৰু ফল। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।